এইকেইটা ৰৈ আছে মোৰ কাৰণে। আজি ওলালো হাবিৰ শাক বিচাৰি দেই ৰাইজসকল। মই গৈ আছো বৰ্তমান হাবিলে। পথাৰৰ সিপাৰত আছে আমাৰ ধুনীয়া এখন হাবি। তাতে বন কলডিল আৰু তৰা গাছ আছে বহুত। কি পাওঁ আৰু পথাৰৰ হাবিখনত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গৈ আছো আমি আৰু লগতে দেখুৱাইছো এয়া হৈছে তৰা গাছ। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। আমাৰ শদিয়াত কিন্তু তৰা গাছ খুব খায়। ঢেকীয়া নাখাওঁ, ঢেকীয়া বিচাৰি গৈ আছো দেই। এইটো হৈছে বৃহৎ ডাঙৰ পুখুৰী। এইজোপা হৈছে বনৰীয়া কল, দেখিছেনে? বনৰীয়া কলডিল বিচাৰি ফুৰিছো। এইজোপা হৈছে বন কলডিল, দেখিছেনে কলজোপা? কিন্তু কলজোপাৰ কলডিলটো ওলাই থকা নাই। কলডিলটো কেনেকৈ ওলাই আপোনালোকে ভিডিঅ'টো চাই যাব দেই, কেনেকৈ ওলাই চাই থাকিব। বন কলডিলজোপা কাটি আছে, বৰ ধুনীয়াকৈ ওলাব কলডিলটো আৰু খাবলৈ খুব ধুনীয়া হয়, দেখিছেনে? বৰ ধুনীয়াকৈ কলডিলটো ওলাই পৰিলে আৰু বৰ কোমল হয় খাবলৈ। ধুনীয়াকৈ উলিয়াই দিলে কলডিলটো। গতিকে আমি শাক বুটলা আমাৰ শেষ হ'ল। এতিয়া ঘৰলৈ বুলি ৰাওনা গৈ আছো, ঘৰলৈ বুলি। আৰু আজি বুটলি অনা শাকখিনি এয়া। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম নতুন ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।